এই বিটিআৰৰ ভিতৰত যেতিয়া BPF চৰকাৰ আছিল, হাগ্ৰামা মহিলাই ডাঙৰীয়া বিটিআৰৰ চিফ আছিল, তেতিয়া কিন্তু ডিচিবিলাকৰ পাৱাৰ কিন্তু বিটিআৰ চৰকাৰৰ ভিতৰত আছে। যেতিয়াৰ পৰা UPPL চৰকাৰটো হ'ল, এতিয়া বিটিআৰৰ যিটো পজিশ্যন সেইটো কিন্তু কমিছে। জমদুৱাৰ ব্লকৰ উদ্যোগত আমাৰ জইনিং প্ৰগ্ৰাম এটা আছিলে। প্ৰায় বিভিন্ন দলৰ পৰা, কংগ্ৰেছ, UPPL, BJP দলৰ পৰা প্ৰায় 150মান মানুহে আজি আমাৰ BPF দলত যোগদান কৰিছে আৰু বহু সংখ্যক মানুহ ইয়াতে আহিছে। প্ৰগ্ৰামটো বহুত ধুনীয়া হৈছে। আমাৰ জমদুৱাৰ BPF দলৰ প্ৰাৰ্থী উইলিয়াম নাৰ্জাৰী ডাঙৰীয়া তেখেতে আছিল। গতিকে আজিৰ প্ৰগ্ৰামটো খুব বহুত ধুনীয়া হৈছে, বহুত ভাল হৈছে। মিছন যিমানেই লওক, প্ৰব্লেমটো হ'ল এনেকুৱা যে এইবাৰ বিটিআৰৰ ভিতৰত এইটো সঁচা কথা যে UPPL থাৰ্ডত থাকিব, UPPL থাকিব, ছেকেণ্ডত BJP থাকিব। গতিকে তেওঁলোকে যিমানে চেষ্টা কৰক, যিহেতু মই কলাগাঁৱৰ পৰা বিলং কৰোঁ, মই যিখিনি জানো ওদালগুৰি ডিষ্ট্ৰিক্টৰ ভিতৰত UPPL তাতে 0 হ'ব আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভিতৰতো 0 হ'বলৈ গৈ আছে। আৰু ইয়াৰ লগতে মই মাত্ৰ 2টা প্ৰশ্ন কৰিম, যিহেতু মই এজন মাইনৰিটি মানুহ, মই এজন মুফতি মানুহ, মই 2টা প্ৰশ্ন কৰিম। প্ৰমোদ বড়ো ডাঙৰীয়া যে মুছলমানৰ ইমান দৰদ দেখায় বিটিআৰৰ ভিতৰত, মই এটা অনুৰোধ জনাইছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক যে এই যে উচ্ছেদৰ নামত যিটো মিয়া মুছলমানৰ ওপৰত যিটো হাৰাশাস্তি কৰা হ'ল, 4জনকৈ ল'ৰাক গুলীয়াই যিটো হত্যা কৰা হ'ল, মই প্ৰমোদ বড়ো ডাঙৰীয়াক সুধিছোঁ আৰু UPPL দলক সুধিছোঁ, এতিয়া পৰ্যন্ত তেওঁলোকে মুছলমানৰ পক্ষত কিয় কথা নক'লে? গতিকে এইবাৰ বিটিআৰৰ মুছলমান এলেকাবিলাকত আহিলে কিছু প্ৰশ্নৰ সন্মুখীন তেওঁলোকে হ'ব লাগিব। আজিৰ তাৰিখ পৰ্যন্ত UPPLৰ পৰা প্ৰমোদ বড়োৱে হওক, তেওঁৰ নেতাবিলাকে হওক, মুছলমানৰ প্ৰতি যদি তেওঁলোকৰ ইমানেই দৰদ, কিয় কথা নাপাতিলে উচ্ছেদৰ বিৰুদ্ধে? মুছলমান ডেকা যুৱকবিলাকক গুলীয়াই হত্যা কৰা হ'ল, তাতে তেওঁলোকে কিয় মুছলমানৰ পক্ষত কথা নক'ল? 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল যে ৱাকফ এমেণ্ডমেণ্ট বিল যেতিয়া হ'ল, মুছলমানৰ মাটিৰ বিৰুদ্ধে যিটো ৰাজ্যসভা আৰু লোকসভাত ভোট হ'ল, UPPLৰ 2জন MP, এজন ৰাজ্যসভাৰ MP, এজন লোকসভাৰ MP, দুয়োজনে মুছলমানৰ মাটিৰ ৱাকফ এমেণ্ডমেণ্ট বিলটোৰ এগেইনষ্টত তেওঁলোকে ভোটদান কৰিছে। এতিয়া তেওঁলোকে কি উত্তৰ দিব? বিটিআৰত মুছলমানৰ দৰদ দেখালেই নহ'ব নহয়, তাতে দিল্লীত যায়, পাৰ্লিমেণ্টত যায়, ৰাজ্যসভাত আৰু লোকসভাত মুছলমানৰ বিৰুদ্ধে তেওঁলোকে ভোটদান কৰিছে। গতিকে বিটিআৰৰ মুছলমান সাজু হৈ আছে যে তেওঁলোকক প্ৰশ্ন কৰাৰ কাৰণে। গতিকে তেওঁলোকে যেতিয়া আহিব, আমাৰ বিটিআৰৰ বাকী ৰাইজ, বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকে তেওঁলোকক প্ৰশ্ন কৰিব, ইয়াৰ উত্তৰ তেওঁলোকে দিব লাগিব। আৰু এটা কথা মই বিটিআৰ বাকী ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আপোনালোকে সজাগ থাকিব লাগিব, সচেতন থাকিব লাগিব। কাৰণ এই বিটিআৰৰ ভিতৰত যেতিয়া BPF চৰকাৰ আছিল, হাগ্ৰামা মহিলাই ডাঙৰীয়া বিটিআৰৰ চিফ আছিল, তেতিয়া কিন্তু ডিচিবিলাকৰ পাৱাৰ কিন্তু বিটিআৰ চৰকাৰৰ ভিতৰত আছে। যেতিয়াৰ পৰা UPPL চৰকাৰটো হ'ল, এতিয়া বিটিআৰৰ যিটো পজিশ্যন সেইটো কিন্তু কমিছে। আৰু যেতিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু BPFৰ চৰকাৰ বিটিআৰত আছিলে, তেতিয়া কিন্তু RSSে ইমান উৎপাত কৰিব পৰা নাছিলে, BJP ইমান উৎপাত কৰিব পৰা নাছিলে। আজি যিমান জাতি জনগোষ্ঠী আছে, আজি সকলোৱে শংকিত হৈ আছে, BJPৰ কাৰণেও শংকিত হৈ আছে। গতিকে বিটিআৰৰ আমি যিমান জাতি জনগোষ্ঠী আছোঁ, আমি সকলোৱে সচেতন হৈ আছোঁ, তেওঁলোকে যাতে ইয়াতে কোনো ধৰণৰ বেয়া পৰিস্থিতি যাতে আনিব নোৱাৰে। গতিকে আমি সকলোৱে একত্ৰিত হৈ আছোঁ। আৰু লাষ্ট মুহূৰ্তত আপোনালোকক কৈ দিলোঁ যে এইবাৰ BPFৰ চৰকাৰ হ'ব। সকলো জাতি জনগোষ্ঠী, সকলো দল সংগঠনে BPFৰ লগত আছে। BPF চৰকাৰ 100% হ'ব। ভগৱান যদি নিজেই নামি আহে, তেওঁ ইমান ওপৰত গৈছেনে? আচলতে তেওঁলোকৰ মানসিকতাটো আপোনালোকে চিন্তা কৰিব লাগিব। সাধাৰণ এজন ব্যক্তি, মাত্ৰ এবাৰ তেওঁ EM হৈছে, EM হোৱাৰ লগে লগে তেওঁ ভগৱানৰ ওপৰত অভিযোগ আনিছে। এনেকুৱা বিশ্বৰ জগতত আজিৰ তাৰিখ পৰ্যন্ত মই এনেকুৱা পলিটিকেল লিডাৰ দেখা নাই, যিজন লিডাৰ কয় যে স্বয়ং ভগৱান নিজে আহিলে তাৰ পিছতো উচ্ছেদ কৰা হ'ব। গতিকে যিটো ভগৱানৰ ওপৰত তেওঁলোকে ব্লেম আনিছে, সেই ভগৱানে তেওঁলোকক চৰকাৰৰ পৰা, গাদীৰ পৰা নমাই আনিব। ডেফিনেটলি আপোনালোকে ছেপ্টেম্বৰলৈ ৱেইট কৰক অকণমান।